নিশাটো পাৰ হলেই ঘৰ অভিমুখে অহাৰ কথা আছিল কমলেশৰ, কিন্তু নিয়তিৰ বিধানত হেয়া আছিল শেষ নিশা। নিশা পাৰ হলেই মণিপুৰৰ পৰা নিজ গৃহলৈ ৰাওনা হোৱাৰ কথা আছিল কমলেশ। নিশা পত্নীৰ সৈতে কথাও পাতিছিল কমলেশৰে, কিন্তু মণিপুৰৰ নন-বেদ যেন মৃত্যুক হাত বাউলি মাতিছিল তেওঁক। 30 জুনৰ মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ কবলত পৰিছিল ৰেল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰ। বিগত প্ৰায় 10 দিনে সন্ধানহীন আছিল অভিযন্তা কমলেশ তালুকদাৰ। অৱশেষত 9 জুলাইত উদ্ধাৰ হয় কমলেশ তালুকদাৰৰ মৃতদেহ। মণিপুৰত যোৱা 19 জুনৰ দিনা শেষবাৰৰ বাবে 11 বজালৈ পত্নীৰ লগত কথা পাতি থকাৰ সময়তে হঠাতে ফোনটো কাটি যায় আৰু তাৰ পিছতে পিছদিনা শোকাবহ ঘটনাটোৰ খবৰ লাভ কৰে পৰিয়ালে। মণিপুৰৰ জিৰিবাম ইম্ফল নিউ ৰেল লাইন নিৰ্মাণৰ কামত ভাৰতীয় ৰেল বিভাগৰ অভিযন্তা হিচাপে নিয়োজিত আছিল কমলেশ তালুকদাৰ। যোৱা 21 জুন তাৰিখে শেষবাৰৰ বাবে কৰ্মস্থলীলৈ যায় তেওঁ। কমলেশ তালুকদাৰৰ ঘৰ গোলকগঞ্জৰ কাৰদোৱা 2য় খণ্ড গাঁৱত। কমলেশ তালুকদাৰ 2016 চনত ভাৰতীয় ৰেল বিভাগৰ অভিযন্তা হিচাপে যোগদান কৰিছিল মণিপুৰত। প্ৰায় 5 বছৰ মণিপুৰত চাকৰি কৰি আছিল কমলেশ তালুকদাৰে। মণিপুৰৰ ননবেৰ পৰা 1 জুলাইত নিজ বাসগৃহত আহি পোৱাৰ কথা আছিল কমলেশ, কিন্তু ননবেত নিশা কটাই ঘৰলৈ উভতি অহাৰ এদিন পূৰ্বে পতিত হয় পাহাৰৰ ভূমিস্খলনত। 9 জুলাইত উক্ত স্থানত পৰিয়ালৰ লোকে গৈ চিনাক্ত কৰে কমলেশ তালুকদাৰক। আজি পুৱা নিজ গৃহলৈ লৈ অনা হয় কমলেশৰ নশ্বৰ দেহ। বহুতো গুণমুগ্ধই কমলেশৰ বাসগৃহত ভিৰ কৰে। পিছত অশ্ৰুসিক্ত নয়নেৰে কমলেশক বিদায় জনায় পৰিয়ালে। তেওঁৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।